हेलो गाइस कैसे हो सब लोग और आज मैं गई आছো গাহৰি দানা বনাবৰ কাৰণে কুচু আনিব সো গাহৰি দানা কেনেকৈ বনাই মই আপোনালোকক দেখাম সো আৰু ভিডিওটো চাই থাকক এনজয় কৰক সো লেটস গো এতিয়া সাইকেলখন লৈ ললো সো ঠেলাখনো বিয়া হৈছে এটা চেকা পামচাৰ হৈছে সো এতিয়া সাইকেল লৈ যাব লাগিব সো এতিয়া কুচু কাটি আছো আৰু এইখিনি টাইমত কুচু পোৱা বহুত টান বাৰিষা বহুত উলাই কুচু সো খৰালি মাহা মৰি যায় কুচু বিলাক সো হেইটোৰ কাৰণে বহুত কষ্ট হয় এইখিনি টাইমত সো গাহৰি পুহিলে জংঘলে কুচু কাটিব যাব লাগে সো জতে ততে নাপায় বিলাক কুচু বিলাক লেতেৰা জাগাটো কুচু কাটিব লাগিব উপায় নাই এতিয়া জংঘলৰ মাজেদি কুচু কাটিব যাইছো আমি মই সো ইফালে কুচু চাবলৈ আহিছো সো ইয়াতে আছে কেডালমান সৰু সৰু সো ইফালে কাটিম আমি এতিয়া কাটিলো মই এই বৰমাই আৰু মায়ে কুচু আনবা যাইছো আমি ইফালে কুচু আছে গোটে পানী বুকা সো বুকাতে কাটিব লাগিব আমি এতিয়া ইয়া দুনিয়াৰ বুকা এইবিলাক কাটিম আমি এতিয়া জংঘলৰ মাজত কুচু দিছে এইবিলাক দুনিয়াৰ কুচু দে কাটো কোনে বেছিকে পাৰে দে লাগি যাৱা যুদ্ধত হামলা ইফালে গোটে বুকা মাছো আছে বাইতে ন কুচু কাটিছো আমি এতিয়া সো এইবাৰ আৰু বেলেগ সাইডে আহিলো কুচু কাটিব সো ইফালে অলপ আছে কেডালমান এইটো আছে ৰংমহল বৰাচুবাৰ পুখুৰী সো চাওক কিমান মেটেকা হৈ গৈছে পুখুৰীটোত ইয়াতে বহুত মাছ আছিল ডাঙৰ 10 কিলো 12 কিলো ওজনৰ মাছ আছিল ইয়াতে সো বহুত মাছ মৰিছে এইটো খালত হেতুৰ কাৰণে মেটেকা সাফা কৰা বাদে দিছে ৰাইজৰ মানুহে ইয়াতে আৰু এতিয়া মাছ নাই আৰু ইয়াতে সব মৰি গৈছে ডাঙৰ মাছ বিলাক জংঘলৰ কাৰণে এইগিলা চাওক কিমান মেটেকা হৈ গৈছিল হেতুৰ কাৰণে আৰু ইয়াতে আৰু মাছ দিয়া নহয় আৰু এইটো এটা দং সো ইয়াতে বহুত বৰশী বাইছিলো আমি সৰু থাকোতে ইয়াতে আমি বহুত মাছ পাইছিলো বৰশীত এতিয়া কুচু আনা হৈ গল সো এইটো অলপ দেৰিকৈ উহাম আমি এইখিনি হৈছে মেৰা যোনটো মদৰ হিঠা বুলি কয় এইটো তাৰে চাউলটো এইটো তেতিয়াহে ডাঙৰ হয় গাহৰি এইটো বস্তু দিলে সো গুড়া লগত সানি মিক্স কৰি তাতে কুচু দি মিক্স কৰি দিয়া হয় এইখিনি তেতিয়াহে ডাঙৰ হয় গাহৰিটো হেতুৰ কাৰণে দিয়া হয় সো আমি এতিয়া কুচু উহাবৰ কাৰণে এইটো চৰুটো বহাই ললো সো এইখিনি উহাম আমি এতিয়া ইয়াতে কুচুটো দিয়া হ'ব সো এতিয়া কুচুখিনি থালিত বহাই দিয়া হৈছে সো আমি এতিয়া সিজাইছো কুচুখিনি সো এইখিনি কুচু 7 দিন মান চলিব তাৰ পিছত আৰু আনবা লাগব আমি কুচু সো এনেকৈ উহা আমি কুচুটো এইকিটা আমাৰ গাহৰি আৰু এটা আছে সৰু সেইটো বেলেগত বন্ধা আছে সো এইকিটাৰ কাৰণে আধাৰ বনাইছো সো ভিডিওটো কেনে পালে জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব সো আজিলৈ ইমানতে বাই বাই